He is the Narendra Modi. He is a politician. No COVID-19 of India because full flat. I am to help me because giving the lockdown. So better poor people, very poor people. মই আগৰ পৰাই কৰি আছো তেতিয়া আলফাৰ ভয় আছিল এনডিএফিৰ ভয় আছিল মই তেতিয়া পৰা মই ৰাজনীতিৰ লগত জড়িত মই আগতে ভয় খোৱা নাই আৰু ৰাইজে মোক মৰম কৰে কাৰণে মানুহ সুগলে আহে কংগ্ৰেছৰ পৰা যদি টিকট দে লবনে নালাগে আমি হেইবিলাক বেয়া মানুহৰ লগত মই নাথাকো সিধা সিধি বিজেপিৰ পৰা টিকট দিলে মই নাথাকো এতে মই ওলাই আছো যিকিনে আইন আনিব খুজি আছে এইখন আইন মানে হল আমাৰ মুসলিম বিৰোধী আইন আনিব খুজি আছে আমি এটো মানিম নেকি एक देश एक नियम मोदी साहब ने बोला एक देश का एक कानून है मैं कोई भी नहीं मानता हूँ एक कानून का एक देश का एक कानून नहीं होगा और भारत का हमारा संविधान में संविधान को बदला कर दीजिए ये कोई भी हम नहीं मानता है तो मोदी साहब ने पूछना का चाहता हूँ और मोदी साहब ने बोला जो एक देश का एक कानून है ये ओवर हम नहीं करेंगे एक देश का एक कानून कोई भी हम कबूल नहीं करेंगे जो हमारा का ये देश गणतांत्रिक का देश है हमारा का स्वाधीन का देश है वो मोदी साहब ने बोला जो एक देश का एक कानून है देखो हमारा का मुद्दा है जो हमारा का यूनिफॉर्म है जो हमारा का यूनिफॉर्म का जो भी बगा है तो वो मैं बहुत नहीं बोल रहा है तो मोदी साहब ने एक पूछना का चाहता है जो भी मेरा तो मुस्लिम का आदमी है तो हमारा का फूड है जो हमारा का फूड है जो फूड का है हमको जो खाने का चीज है खाना का चीज है जो हमारा का गोरू का खाएगा है तो मोदी साहब तो नहीं खाएगा तो बोला तो वो दिन में बोला जो एक देश का एक कानून है तुमको गाहरी में खा चाहिए तो हम तो ऐसे का नहीं करेंगे तो मोदी साहब मैं ऐसा का बोलना है तो ऐसा का कोई जरूरत नहीं है एक देश का एक कानून कुछ भी नहीं है ये स्वाधीन का भारत है सर ভালে আছে না স্যার নমস্কাৰ শুকুৰ স্যার মানে ফোন কৰিলো আমাৰ এই হজাই মিটিং এটো চাইছে স্যার হজাই মিটিং চাইছো তো বহুত মাছে হয় স্যার আকো মিটিং পৰিছে তা আমাৰ প্ৰশাসনৰ আমাৰ সিকিউৰিটি এটা ব্যৱস্থা কৰিব লাগে আৰু যেতিয়া যাবি মই কৰাই দিম শুকুৰ 11 তাৰিখত পৰিছে স্যার 11 তাৰিখত হ'ব আৰু স্যার মানে গুৱাহাটীত বহুত ডাঙৰ অফিচাৰ এটা লগ পাব খুজি আছে তো এদিন লগ দি দিবি কাক স্যার গুৱাহাটীত বহুত এটা ডাঙৰ অফিচাৰ হয় টেক্সৰ অফিচাৰ হয় তো লগ পাব খুজি আছে তেনেহলে স্যার ফোন কৰিবলৈ দিয়ক তেনেহলে স্যার হ'ব হ'ব তো আর স্যার মানে আমি আপোনাৰ আৰু এটা ফোন কৰিছো মানে আমাক ধৰিছে হা তা মানে এরকম দুকিয়া মানে দুটা ছোৱালী ধৰিছে এটা নলবাৰী আৰু এটা আমাৰ ধুবুৰী মানে মানুহে কৈছে যদি আমি দুটা কাম কৰি দিব পাৰো তেনেহলে ক'ব না সুগলে মুখতো নহয় কামতে দেখুৱাইছে যে দুটা মানে নাৰ্ছৰ এটা ছোৱালী আছে দুটা যদি স্যার আপনি অলপ সলভ কৰি দিয়ে তেনেহলে আমাৰ এটো নামটো থাকিলে হয় কই দিম শুকুৰ তই হুজাইতো বহুত মানুহ আছে তোৰ মিটিংত হয় মই আকৌ যাম এটো পাৰমিশন দি দিব আমাৰ ধুবুৰী এসপি কৈ দিও এটা সিকিউৰিটি দিও আমি 11 তাৰিখত যাব লাগে তোক মই তাতে কৰাই দিম তোক মই মৰি হুজাইত সিকিউৰিটি কৰাই দিম আর টুলগাটের ব্যবস্থাটো কৰি দিওক স্যার টুলগাটৰ না মানে আপোনাৰ যেটো আছে ৰহাত তোৰ সব টুলগেট ফ্ৰী গোটে অসমত না মানে এইবিলাক মানে কয় সিয়ামক ফোন কৰে এনেকুৱা কৈ দিয়ে গোটে অসমৰ টুলগেটৰ মোৰ কথা কবি ঠিক আছে স্যার হ'ব মই আগতে আৰু আপুনি আনন্দ মিশ্রা কৈ দিও সবৰে কবি ঠিক আছে স্যার তেনেহলে আমি ছোৱালী দুটাক আমি কিবা কৈ দিম নে তেনেহলে যে মই স্যাৰক মোক কৈছে তোৰ টুলগেট ফ্ৰী তোৰ কাম সব ফ্ৰী হ'ব ঠিক আছে স্যার আমি এই দুটা স্যার আপুনি এটো প্লিজ এটো কৰি দিব লাগিব স্যার ওকে স্যার ঠিক আছে মই কেতিয়া বহিম আপোনাৰ লগত মিটিং কৰি আহি আপোনাৰ লগত বহিম হ'ব ঠিক আছে গতিকে মই নিজৰ ভোট দিব আহিছোঁ সকলোকে আহ্বান জনাইছোঁ যে ভোটটো নিজে ভাবি চিন্তি বিয়োগ ভোট দিয়ক আৰু নিজৰ যিখিনি অধিকাৰ সাব্যস্ত কৰাৰ লগতে আহি থকা দিনত যাতে দেশখন বা সমাজখন কেনেকৈ চলিব তাৰ নীতি নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত এটা ভূমিকা লওক ইতিমধ্যে আপুনি যোৱা দুটা কাৰ্যকালত সাংসদ হৈ থাকিল কিন্তু এইবাৰ আপুনি সাংসদ হোৱাৰ কাৰণে বঞ্চিত হ'ল এই ক্ষেত্ৰত মোৰ এটাই কথা যে আমি বিশেষকৈ কোকৰাঝাৰবাসী ভোটাৰ ৰাইজলৈ কৃতজ্ঞ যে তেওঁলোকে আমাৰ দুবাৰকৈ এমপি নিৰ্বাচিত কৰিছে যেতিয়া চৰকাৰ বা গোটেই ব্যৱস্থাটো আমাৰ বিৰুদ্ধে যাব তেতিয়া আমি অকলে ইমান কৰিব সম্ভৱ নহয় কিন্তু তথাপিতো আমি কোকৰাঝাৰ ভোটাৰ ৰাইজক কৈছোঁ যে প্ৰতিশোধ আপোনালোকে ল'ব সুখত মানে দুখত মিয়মান হৈ থাকি কোনো লাভ নাই যুদ্ধত তেনেকুৱা হাৰা জিকা বা দুই এটা সৈনিক ঘাইল চাইল হয় কিন্তু যুদ্ধ ৰৈ নাযায় এইবাৰ আপোনালোকে নিশ্চিত থাকক কোকৰাঝাৰৰ পৰা নৱসেনাখনে এই ডিগ্ৰী পাৰ জীয়ৰী ইঞ্জিনিয়াৰ বিনিতা ডেকা এইবাৰ তাৰ পৰা এমপি হৈ আহিব আৰু আমি চেষ্টা কৰিছোঁ আমাৰ বিজেপি ফেমিলি কৈছে যে আমি যাতে কমচে কম বেলেগৰ পৰা হ'লে এমপি হৈ আহিব এইটো প্ৰস্তুতি চলি আছে
আৰু কেম্পেইন শেষ হোৱাৰ লগে লগে মই বাহিৰত নমিনেশ্যনৰ কাৰণে গুচি যাম। দৰং ওদালগুৰি চাওক, দৰং ওদালগুৰি আমাৰ অলপ হেৰি থাকি গৈছে, কাৰণ আমি লাষ্টলৈকে ফাইট দি থাকিলোঁ। আমি ভাবিছিলোঁ 19ত আমাৰ ক্লিয়াৰ হোৱাৰ লগে লগে আমি 3-4 দিন আমি কেম্পেইন কৰি দিম, আৰু তেতিয়া কিন্তু মানে দৰং ওদালগুৰি ওলাৰ সম্ভাৱনা আছিল। গতিকে এতিয়া তথাপিতো ৰাইজে যিহেতু বিবেক ভোট দিব যে বিজেপিক বেয়া পোৱা মানুহখিনি হয়তো তাতে ভোট দিব পাৰে, বা কিছু কংগ্ৰেছ বা BPFৰ যিহেতু জিকিব পৰা অংক নাই, এনেকুৱা ধৰণৰ ইকুৱেশ্যন এটা আছে। কিন্তু আজি আৰু এইখিনি কোৱাৰ কোনো মানে কিবা আছে বুলি মই নাভাবোঁ। ভোটৰ ৰিজাল্টৰ সময়ত সকলোৱে গম পাব কোনে হ'ব। মই এটা কথাই কওঁ যে সকলোৱে বিবেক ভোট দিয়ক, ভালকৈ ভোটটো দিয়ক, যাতে ভাল এজন প্ৰতিনিধি জিকি আহে। দিছে হয় কি ডকুমেণ্ট দিছে? ইলেকশ্যন খেলাৰ কাৰণেতো ডকুমেণ্ট লাগিব না, কি বিচাৰিছে আপোনাৰ? যিবিলাক ডকুমেণ্টছ লাগে সেইবিলাকে কি লাগে কওকচোন। বহুতে মানে ইচ্ছা কৰে ন যে ময়ো উঠিম MLA, ময়ো উঠিম MP। তেনেকুৱা নাই। এইটো ইলেকশ্যন খেলিলে আপোনাৰ কি লাগিব? আপোনাৰ পেন কাৰ্ডটো মেইন, পেন কাৰ্ড লাগিব, পেন কাৰ্ড আৰু আপোনাৰ ভোটাৰ আই কাৰ্ড, ভোটাৰ চাৰ্টিফাইড কপি আৰু আপোনাৰ টেক্স ফাইল লাগিব। হয়, এইখিনি নি পিনে ক'ত জমা দিব লাগিব? সেইটো লৈ আপুনি যেতিয়া ৰিচিপ্ট কাটিব তেতিয়া মানে ৰিচিপ্টৰ ফৰ্ম দিব, ফৰ্ম ফিল আপ কৰি DC অফিচত জমা দিব লাগিব। আচ্ছা, তাৰপিছত এইখিনিৰ কাৰণে কিমান মান টকা খৰচ হৈছে? ধৰক ইলেকশ্যন খেলিবলৈ বহুত টকা লাগে বুলি আমি শুনো, আপোনাৰ কিমান মান টকা গৈছে? ধৰক আমি নমিনেশ্যনত 25,000 টকা যায়, আৰু কাগজ পাতি বনাওঁতে ধৰক 10,000 টকাৰ নিচিনা খৰচ যায়। আচ্ছা, 5-10 হাজাৰ তেনেকুৱা যায়, মানে টোটেল মানে 30-35 হাজাৰ মান টকাত গোটেই নমিনেশ্যনখিনি হৈ গৈছে। হয়, এইটো একদম উকিল খৰচ দি মানে কমপ্লিট হে। তো এই পইচাখিনি আপোনাৰ নিজৰ পইচা নে কোনোবাই আপোনাক সহায় কৰিছে? ধৰক মই কিবা কিবি হয়তো কৰি থাকোঁ, ৰাইজেও মোক অলপ চলপ সহায় কৰে, কাৰণ মইতো তেনেকুৱা ডাঙৰ নেতা নহয় যে মই ইমান পইচা পাতি থাকিব। অবৈধভাৱে আমি পইচা সংগ্ৰহ কৰি মামাৰ নিচিনা আমি হেলিকপ্টাৰ ঘূৰিব নোৱাৰিম।